মই প্ৰহ্লাদ বৈশ্য আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল প্ৰহ্লাদ ব্লগ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। লগতে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ' লৈ। মই এতিয়া আছোঁ বিলেশ্বৰ দেৱালয়ত। নলবাৰীৰ বিলেশ্বৰ দেৱালয় বেলখৰত হয় আৰু ইয়াতে বহুত ডাঙৰকৈ দুৰ্গা পূজা হয়। ইয়াতে আমাৰ লয়াৰ আছামৰ মানে আটাইতকৈ ডাঙৰ দুৰ্গা পূজা ইয়াতে হয় বিলেশ্বৰ দেৱালয়ত। বিলেশ্বৰ দেৱালয় বেলখৰত হয় আৰু এতিয়া ৰাতি 12টা বাজিছে আৰু এই 12টা বজাতো ইয়াতে ধুনীয়া এটা উখল মাখল পৰিৱেশ। আৰু মই ইয়াতে মোৰ এয়া লগৰীয়া মানে দাদাহঁত আৰু সম্বন্ধীয় দাদা ভিনদেউহঁতৰ লগত আহিছোঁ ইয়াতে চাবলৈ। ধুনীয়া এটা পৰিৱেশ আৰু আপোনালোককো দেখুৱাম। দেখিছে চাৰিওফালৰ পৰা এনেকুৱা ধুনীয়াকৈ লাইট জ্বলি আছে আৰু এই ভিডিঅ'টো আপোনালোকে কালি দেখিবলৈ পাব। আজি মই ভিডিঅ' কৰিম, তাৰপিছত কালি ৰাতিপুৱা আপলোড দিম। আজি কি সপ্তমী চলি আছে ন? সপ্তমী চলি আছে আজি। আৰু ইহঁতে জানে বিলেশ্বৰ দেৱালয়ৰ বিষয়ে, হিষ্ট্ৰীৰ বিষয়ে, আৰু সেই হিষ্ট্ৰীৰ বিষয়ে আপোনালোকে গম পাব। ভিডিঅ'টো চাই থাকিব শেষলৈকে। কি চাওঁ এতিয়া ৰাতি 12টা বজাত গোটেইবিলাক আপোনালোকক দেখুৱাম। এতিয়া দাদাই ক'ব মানে ইয়াতে কেনেকুৱা হয়। বিলেশ্বৰৰ উৎপত্তিৰ বিষয়ে ক'ব। কওক কি মানে আমাৰ যিটো এতিয়া বিলেশ্বৰ দেৱালয় আছে, আমাৰ এই বিলেশ্বৰ দেৱালয়ৰ মেইন উৎপত্তিটো হৈছে ক'ৰ পৰাই। আগতে এজন ৰজা আছিলে। ৰজাৰ যিটো গাই বুলি যিটো গাই গৰু এটা আছিলে তাতে এইখিনি জেগাত আমাৰ এই বিলেশ্বৰ দেৱালয়ৰ ভিডিঅ'টো দেখালে গম পাব। এই জেগাটো য'ত এতিয়া বৰ্তমান শিৱ মন্দিৰটো আছে, মেইন মণিকূটটো হেৰিটো আছে, মণিকূটটো আছে, সেই জেগাটোত বিৰিণাৰ জোপা এটা আছে, জোপোহা এটা আছে। বিৰিণাৰ জোপোহা আছে। তাতে মানে কি হয়, তাতে যিটো আমাৰ এটা ব্ৰাহ্মণ এটা আছিলে, সেই ব্ৰাহ্মণৰ এটা গাই গৰু আছিলে। সেই গাই গৰুটোই তাতে আহি পেলাই আপুনি মানে গাখীৰ দিছিলে। তাৰ পৰাই মানে কি আমাৰ দেৱালয়টো উৎপত্তি হৈছে বিলেশ্বৰ দেৱালয়। আৰু আপোনালোকে বিলেশ্বৰ আৰু এটা উৎপত্তি বুলি কয় মানে কি বিলেশ্বৰৰ যোন বেলগছ আছিল, সেই বেলগছৰ পৰাই মানে কি বিলেশ্বৰৰ উৎপত্তি হোৱা বুলি কয়। এইটোৱে মানে মেইন হিষ্টৰী আৰু ইতিহাস হয়। আৰু ইয়াত মানে দুৰ্গা পূজা হয়। আমাৰ যে ক'লো এই মাত্ৰ যে ক'লো যিটো ৰেখি মানে কি ব্ৰাহ্মণতে যি হেৰি পুহিছিল, গৰু পুহিছিল, গাই গৰু পুহিছিল, সেই হেৰিজনে সেই মানুহজনে ইয়াতে পূজা কৰিছিল, দুৰ্গা পূজা। তেতিয়াৰ পৰাই দুৰ্গা পূজা আৰম্ভ হয়। তেতিয়াৰ পৰা দুৰ্গা পূজা লাহে লাহে এনেকুৱাকৈ ডাঙৰ হৈ আহি আছে। ডাঙৰেই হয় লোৱাৰ আছামৰ ভিতৰত। লোৱাৰ আছামত আটাইতকৈ মানে ডাঙৰ দুৰ্গা পূজা বুলি ক'লে এইখন হয়, ইয়াতে বিলেশ্বৰ দেৱালয়ত। আৰু এইটো মেইন দুৰ্গা মন্দিৰ হয়। দেখিছে মোৰ পিছফালে এইটো দুৰ্গা মন্দিৰ হয়। আৰু ইয়াতে কালি বলি হ'ব। বলি হোৱা ঠাইখিনি মই দেখুৱাই আছোঁ। চাওক এইটো যে দেখিছে, এইটো তাত কালি বলি দিব। ইয়াত মানে বলি বিধানৰ প্ৰথা চলে। আৰু মোৰ লগত কি আছে, মোৰ লগ হয় অবিনাশ। কালি কিমান দিব ইয়াতে বলি? ইয়াতে আপোনাৰ 45টা থাকিব। 46টা বলি হ'ব। তাৰে আপোনাৰ কেইটামান আপোনাৰ 10টামান দিব মই। আপোনাৰ এইখিনিয়ে আৰু আপোনালোকে আহক। আপোনাৰ চেনেলৰ জৰিয়তে মই সদৌ অসমত সকলো ভক্তবান ৰাইজক আহ্বান জনাইছোঁ যে আমাৰ বিলেশ্বৰ দেৱালয়ত আহক। আহি কিনে আমাৰ ইয়াত নান্দনিক পৰিৱেশটো চাই যাওক। কিমান এটা মনোমোহা দৃশ্য। এতিয়া 12টা বাজি আছে, এতিয়া 12 বাজিছে আৰু চাৰিওফালে ইমান ধুনীয়া এটা মনোমোহা দৃশ্য। চাৰিওফালৰ পৰা মানুহৰ ভিৰ এতিয়ালৈকে কমা নাই। 12টা বাজিছে এতিয়ালৈকে। কালি মহ বলি দিয়া হ'ব। লগতে ছাগলী আছে, বহুত এনেকুৱা আছে। আৰু তাৰে কিছুমান তেনেকুৱা বহুত কিবা কিবি আপোনাৰ বলি হয়। দেৱী মাৰ ওচৰত প্ৰাৰ্থনা কৰা হয় যাতে সকলোৰে যাতে মংগল হওক, সেইটোৱে আৰু কামনাৰ থুই দি ইয়াতে মানে বলি দিয়া হয়। আৰু বলি মানে কিছুমান বলি এৰি দিয়া হ'ব, প্ৰত্যেকবোৰ মানে বলি দিয়া নহ'ব। কিছুমান মহ এৰিও দিয়া হ'ব। আৰু এইটো চাওক, এইটো মন্দিৰ ধুনীয়াকৈ। দুয়োফালে দুটা চেৰ আছে মানে সিংহ। আপোনাৰ কি ক'ব এয়া মানে সেই বিলেশ্বৰ দেৱালয় দুৰ্গা পূজাৰ বিষয়ে? বহুত মহত্ব আছে। গতিকে এনেকুৱা কাৰণে আমি পূজা অৰ্চনা কৰোঁ। গতিকে আমি বিদেশৰ কাৰণে আহিছোঁ। কিন্তু মই কি নকওঁ, আৰু মই এটা কথা কওঁ, ইয়াৰে মানে বিলেশ্বৰ শ্ৰী বিলেশ্বৰ দেৱালয় যিটো মহত্ব হয়, ইয়াতে মানে কি দুৰ্গা মাক কেনেকৈ প্ৰতিষ্ঠা কৰা হৈছিলে
আহোম ৰজাৰ দিনত লক্ষ্যসেনৰ দিনত ইয়াতে মানে এটা মঠ বান্ধি দিয়া হৈছিলে 1529 1529 চনত ইয়াতে এটা মঠ বান্ধিছিলে তাৰ পাছত ইয়াতে নাগাক্ষ নামৰ ৰজা এজনে ইয়াতে আপোনাৰ দুৰ্গা পূজা প্ৰতিষ্ঠা কৰিছিল। আৰু আমি এতিয়া বেলেগ চাম আৰু আৰু ইয়াতে বহুত কিবা কিবি আছে গোটেইবিলাক দেখুৱাই আছোঁ আপোনাক চাওক এয়াই হৈছে বিল্লেশ্বৰ দেৱালয়ৰ দুৰ্গা মন্দিৰ আৰু ইয়াতেই দুৰ্গা পূজা হয় আৰু ইয়াত দুৰ্গা দেৱীক অলপ বেলেগ ধৰণে প্ৰতিষ্ঠা কৰা হয় মানে দুৰ্গা মাতাক মাটিৰে প্ৰতিমা নবনাই ইয়াত এডাল কলগছৰ ওপৰত ৰঙা কাপোৰ আঁৰি দিয়ে আৰু এনেকুৱাকৈ দুৰ্গা মাতাক প্ৰতিষ্ঠা কৰা হয় এতিয়া গেটখন বন্ধ কৰি ৰাখিছে ৰাতি হোৱাৰ কাৰণে কালি ৰাতিপুৱা আকৌ খুলি দিব ভক্তপ্ৰাণ ৰাইজে আহি ইয়াত সেৱা জনাব দুৰ্গা মাৰ আশীৰ্বাদ ল'ব চাওক এয়া দেখিছে পাৰ চৰাই আৰু এই পাৰ চৰাইবোৰ আচলতে বলি নিদিয়ে এই পাৰ চৰাইবোৰক মানে এৰি দিব চাওক মুকলি আকাশত ইহঁতক এৰি দিব আজিৰ কাৰণে বন্দী হৈ আছে কিন্তু কালি ইহঁতক মানে গোটেইবিলাকক মুকলি আকাশত উৰাই দিব ইহঁতক মানে এৰি দিব আৰু চাওক আৰু এইবিলাক মানে ভক্তপ্ৰাণ ৰাইজে দিছে এইবিলাক মা দুৰ্গাৰ ওচৰত মানে উৎসৰ্গা কৰিছে চাওক মোৰ পিছফালে এয়া মহবোৰ আৰু এই মহবোৰক মা দুৰ্গাৰ ওচৰত কালি উৎসৰ্গা দিয়া হ'ব আৰু ইয়াতে 88 মানে বহুত ভালেই কেইটামান মহ আছে আৰু গোটেইবোৰক কালি দুপৰীয়া উৎসৰ্গা দিয়া হ'ব আজি ইয়াতে এনেকুৱাকৈ ইহঁতক ৰাখিছে চাওক চাৰিওফালে মহে মহ চাওক এয়া মহবোৰ এনেকুৱাকৈ বান্ধি ৰাখিছে ইয়াত ইহঁতক ঘাঁহ খাব দিছে কালি ৰাতিপুৱা আকৌ ইহঁতক মা দুৰ্গাৰ ওচৰত উৎসৰ্গা কৰা হ'ব চাওক সৰু ডাঙৰ এনেকুৱাকৈ ভালে কেইটামান মহ আছে আৰু ইয়াৰে কিছুমান এৰি দিব আৰু কিছুমান উৎসৰ্গা হ'ব এইটো দবাঘৰ হয় লাইটেৰে ধুনীয়াকৈ চাৰ্জিং কৰিছে লাইটিং কৰিছে চাওক কিমান ধুনীয়া দেখিবলৈ পোৱা হৈছে আৰু ইয়াত পুৱা গধূলি দবা কোবাই এইটো হৈছে ভোগ ঘৰ ইয়াত মন্দিৰৰ ভোগ ভক্তপ্ৰাণ ৰাইজক দিয়া হয় এতিয়া মই মেইন বিল্লেশ্বৰ দেৱালয়ৰ যিটো মন্দিৰ য'ত মানে মেইন শিৱলিংগটো আছে সেইটোৰ পিছফালে আছোঁ চাওক সেইটো চাওক এয়া হৈছে গণপতি তাৰপিছত এয়া হৈছে নন্দী চাওক মহাদেৱৰ সৱাৰী হয় নন্দী আৰু ইয়াৰ পিছতে আছে সেইটো বিল্লেশ্বৰ দেৱালয় য'ত মানে সেয়া হয় য'ত মানে মেইন শিৱলিংগটো আছে তাতেই আছে চাওক মই এবাৰ কেমেৰাটো বেক কৰাই গোটেইখিনি দেখুৱাই আছোঁ আপোনালোকক চাওক এইটো হৈছে বিল্লেশ্বৰ দেৱালয়ৰ মেইন মন্দিৰ হয় ইয়াতে শিৱলিংগটো আছে শিৱলিংগটো বহুত তলত আছে মন্দিৰৰ ভিতৰে তললৈকে যাব লাগে চাওক এই মন্দিৰটো ধুনীয়াকৈ লাইটেৰে সজাইছে ইমান ভাল লগা হৈছে চাৰিওফালৰ পৰা লাইটবোৰ জিলিকি আছে আৰু চাৰিওফালৰ পৰা ধুনীয়া এটা নান্দনিক দৃশ্য চাওক এয়া হাঁহবোৰ বগা কলা ধুনীয়াকৈ ঘূৰি আছে ৰাজহাঁহবোৰ এয়া মন্দিৰৰে হাঁহ হয় চাওক যিহেতু ধুনীয়া পৰিৱেশৰ মজা লৈ আছে চাওক এইটো হৈছে ভোলে বাবাৰ মূৰ্তি যিহেতু বিল্লেশ্বৰ দেৱালয় ভোলে বাবাৰে হয় তাৰ কাৰণে ইয়াত মূৰ্তিটো স্থাপন কৰা হৈছে আৰু চাওক এইটো ধুনীয়া মাৰ্বলৰে বনোৱা মূৰ্তি এইটো হৈছে বিল্লেশ্বৰ দেৱালয়ৰ পুখুৰী হয় এইটো ধুনীয়াকৈ লাইটেৰে সজাইছে চাওক এইখন এখন গেট ওপৰত ধুনীয়াকৈ লাইট দিছে আৰু ছাইডেৰেও চাওক কিমান ধুনীয়া লগা হৈছে লাইটেৰে লাইটিং কৰিছে এইখন এখন গেট হয় এইখনেৰেও মন্দিৰৰ ভিতৰলৈকে যাব পাৰি পূজা চাই আহিলোঁ আমি গোটেইবোৰ চালোঁ বহুত ভাল লাগিল চাই আৰু কালি ৰাতিপুৱা আহিম কালি ৰাতিপুৱা আহি সেই মহবোৰ যে দেখিছে সেইবোৰ কালি মা দুৰ্গাৰ ওচৰত উৎসৰ্গা দিব আৰু সেইবোৰ আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিম যদি সোনকালে আহিব পাৰোঁ তেতিয়াহ'লে সেইবোৰ আহিও আপোনালোকক দেখুৱাম আজিলৈকে ভিডিঅ'টো এইখিনিতে মই সামৰিছোঁ।